কেক ৰেডি হৈ গ'ল চব ইমান হেল্ল' এভৰিৱান আশা কৰোঁ সকলো ভালে আছে আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজেৰে একো ভিডিঅ' দিব পৰা নাছিলোঁ আমাৰ পৰিয়ালত বহুত ডাঙৰ এটা মানে দুখ হৈ গ'ল আমাৰ দুজনী আইতা আমাৰ পৰিয়ালত ঢুকালে সেইটো কাৰণে একো ভিডিঅ' বনোৱা নাছিলোঁ দিব পৰা নাছিলোঁ আৰু আজি মই এটা ৰেচিপি লৈ আহিছোঁ আৰু মই আজি আপোনালোকক আগতে দেখুৱাইছিলোঁ যে কেক বনাইছিলোঁ বুলি চচপেনত বনোৱা কেক আৰু আজি কেনেকৈ বনাইছোঁ গোটেইখিনি মই আপোনালোকক দেখুৱাম আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ আৰু এয়া দেখিছে মই 4টা বাটি লৈছোঁ 4টা বাটিত এটা বাটিত তেল ৰিফাইন তেল এক বাটি আকৌ ময়দা এবাটি লৈছোঁ আকৌ চেনি এবাটি লৈছোঁ আৰু এয়া মই কণীখিনিও দি ল'ম 5টা কণী দিলোঁ 5টা কণী বাটিটো ভৰ্তি হৈ গ'ল এতিয়া মই এইখিনি মিক্সি জাৰত ভৰাই দিম আৰু এতিয়া মই প্ৰথমতে চেনিখিনি গ্ৰাইণ্ড কৰি ল'ম আৰু ইয়াত দেখিছে মোৰ চেনিখিনি পাউডাৰ হৈ গ'ল এতিয়া মই ইয়াতে কণী 5টা ঢালি দিছোঁ এতিয়া এইখিনি মিক্স কৰি ল'ম আৰু এয়া দেখিছে মোৰ চেনি আৰু কণীখিনি মিক্স হৈ গ'ল এটা ধুনীয়া পেষ্ট হৈ গৈছে এতিয়া মই ইয়াতে ৰিফাইন তেলখিনি ঢালি দিম ৰিফাইন তেলখিনিও দি মই মিক্সিটো চলাই দিম এতিয়া মিক্স হৈ যাব আৰু এয়া দেখিছে ইমান ধুনীয়া এটা পেষ্ট হৈ গ'ল চাওকচোন এতিয়া মই এইখিনি এটা গামলাত উলিয়াই ল'ম আৰু এয়া মই ময়দাখিনি অকণমান চালি ল'ম যিহেতুকে একো নাথাকে চফা তথাপিও এনেই গুটি কেতিয়াবা থাকি যায় সেইটো কাৰণে চেকি লৈছোঁ অলপ চেকি ল'লে ভাল হয় আৰু কিবা থাকিব পাৰে কেতিয়াবা এয়া দেখিছে সৰু সৰু কেইটামান বালিৰ নিচিনা গোটা মাৰি থৈছে ময়দাখিনি এতিয়া এইখিনি মোৰ চকা হৈ গ'ল এতিয়া মই ইয়াতে বনাই থোৱা ৰিফাইন চেনি আৰু কণীখিনি পেষ্টখিনি মই ঢালি দিম এনে সদায় মই গামলাতে এনে হাতে মিক্স কৰোঁ পৰচলি দি পেলাই আজি মানে মিক্সিত কৰি লৈছোঁ এইখিনি মই মিক্স কৰি ল'ম মিক্স কৰি আপোনালোকক দেখুৱাইছোঁ আৰু এয়া মোৰ মিক্স কৰা হৈ গ'ল এতিয়া মই ইয়াতে হাফ টিস্পুন বেকিং পাউডাৰ দি মই এইখিনিও মিক্স কৰি ল'ম ইলাচি অকণমান দি দিছোঁ মই পাউডাৰটো ইলাচি পাউডাৰ যিহেতুকে কণীখিনি দিলে অলপ কণী গোন্ধায় সেইটো কাৰণে ইলাচি পাউডাৰ অলপ গোন্ধ ভাল হ'বৰ কাৰণে দিছোঁ এইটো অপশ্যনেল আপোনালোকে দিব পাৰে নিদিব পাৰে মোক ভাল লাগে সেইটো কাৰণে মই অলপ ইলাচি পাউডাৰ দি দিলোঁ আৰু ইলাচি পাউডাৰটো দি এইখিনি মই মিক্স কৰি ল'ম আৰু বেকিং পাউডাৰো দি দিলোঁ সেইখিনিও মিক্স কৰা হৈ গ'ল এতিয়া আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল আৰু এয়া এই চচপেনটোতে মই হেৰি কৰিম কেকখিনি ঢালিম কেকখিনি ঢলাৰ আগতে মই ৰিফাইনখিনি অলপ লগাই লৈছোঁ আৰু এয়া ৰিফাইন লৈ লৈছোঁ মই এটা ব্ৰাছেৰে এইখিনি গোটেইখিনিত মই লগাই ল'ম ক'তো যাতে বাকী নাথাকে আৰু বাকী থাকিলে মানে তাতে জ্বলি যাব নিচিনা হয় কেকটো সেইটো কাৰণে গোটেই জেগাত চাইডেও লগাই লৈছোঁ যাতে এইখিনিতো লাগি নধৰে গোটেইখিনি লগাই মই আপোনালোকক দেখুৱাইছোঁ আৰু এয়া দেখিছে মোৰ গোটেই চাৰিওফালে চাইডৰ কিনাৰত মাজতো মই হেৰি লগাই ল'লোঁ তেল লগোৱা হৈ গ'ল এতিয়া আৰু অকণমান মই ময়দা দি ল'ম গোটেইফালে যাতে লাগি যায় আৰু এয়া মই দেখিছে চচপেনৰ গোটেই চাইডে মই লগাই ল'লোঁ ময়দাখিনি শুকান ময়দাখিনি আৰু এতিয়া মই কেকটো ঢালি দিম এয়া মোৰ ৰেডি হৈ গ'ল এইটো
আৰু এয়া দেখিছে মই কেকখিনি ঢালি ল'লোঁ ধুনীয়াকৈ ইমান ধুনীয়া পেষ্ট হৈ গ'ল চাওকচোন আৰু এয়া দেখিছে এইখিনি মোৰ নিমখখিনি দি লৈছোঁ আৰু এটা ষ্টেণ্ড দি দিছোঁ আৰু এইখিনি নিমখ আগতে ব্যৱহাৰ কৰা নিমখ হয় আৰু তাৰ ওপৰত এটা ষ্টেণ্ড দি এইখিনি মই 10 মিনিটৰ কাৰণে অকণমান হাই ফ্লেম দিছোঁ গেছটো যাতে নিমখখিনি পূৰা গৰম হৈ যায় গৰম হোৱাৰ পিছতে মই কেকৰ চচপেনটো ইয়াতে দি দিম মোৰ কেকখিনিও ভৰাই ৰেডি কৰি দিছোঁ অকণমান জোকাৰি দিছোঁ যাতে বাবলছ থাকিলে ওলাই যাব দেখিছে বাবলছখিনি ওলাই আহিছে বাবলছখিনি ওলাই আহিছে এনেদৰে জোকাৰি দিছোঁ নহ'লে ভিতৰত ফুপুলা হৈ থাকে বাবলছখিনি থাকিলে মানে সেইটো কাৰণে আৰু ইয়াতে মই কেইটামান ড্ৰাই ফ্ৰুটছ দি দিম এটা অপশ্যনেল এয়া মই কেইটামান ড্ৰাই ফ্ৰুটছ দিছোঁ ড্ৰাই ফ্ৰুটছ দিলে দিব পাৰে নিদিব পাৰে অপশ্যনেল মোক ভাল লাগে খাই সেইকাৰণে দিলে সেইটো কাৰণে মই দি লৈছোঁ কাজু কেইপিচমান দি লৈছোঁ আপোনালোকে কেক বনালে এনেদৰে ড্ৰাই ফ্ৰুটছ দি বনায়নে খাই কেনেকুৱা লাগে বাৰু কমেণ্টত জনাবচোন মইতো খাই বহুত ভাল পাওঁ আৰু এয়া দেখিছে মোৰ ড্ৰাই ফ্ৰুটছ দিয়া হৈ গ'ল চাওকচোন ইমান ধুনীয়া দেখিছে এতিয়া এইখিনি মোৰ নিমখখিনিও গৰম হৈ গ'ল আৰু নিমখখিনি গৰম হোৱাতেকে কেকটো এতিয়া মই দি দিম এয়া দেখিছে মোৰ নিমখখিনি গৰম হৈ আহিলে এতিয়া মই ইয়াতে চচপেনটো ভৰাই দিম ভৰাওঁতে বৰ সাৱধানে কৰিব দিয়ে নহ'লে হাতত লাগিব গৰম চচপেন এতিয়া মই গেছৰ ফ্লেমটো কমাই দিম এতিয়া মই ইয়াতে ঢাকনি মাৰি দিম ঢাকনিৰ ওপৰত কিবা গধুৰ বস্তু দিব লাগিব আৰু এয়া শিল দি দিছোঁ দুটা আমাৰ শিলপতা আছে শিলপতাৰে শিল দুটা মই ইয়াতে গধুৰ হ'ব যাতে বতাহখিনি ওলাই নাযায় আৰু কেকটো যাতে ভালদৰে সিজে সেইবাবে মই শিল দুটা গধুৰ বস্তু দি দিছোঁ আপোনালোকে তেনেদৰে দিব পাৰে এতিয়া এইখিনি মই আধা ঘণ্টা 45 মিনিটৰ কাৰণে ঢাকি থওঁ মাজে মাজে মই ইয়াক চাম কেনেদৰে সিজিছে নাই সিজা কিবা অলপ জুইটো অলপ ল' হাই কৰিব লাগিব মাজে মাজে সময়ে এতিয়া মই কেকটো সম্পূৰ্ণ হৈ লওক সিজি লওক তাৰপিছত নমাইহে আপোনালোকক দেখুৱাম আৰু এয়া 45 মিনিটমান হৈ গ'ল ইয়াৰ পিছত মই এতিয়া উঠাই মেলি চাম কেকটো কিমান হৈছে ৱাও এয়া দেখিছেনে ইমান ধুনীয়া ফুলি আহিছে মোৰ কেকটো এতিয়া চেক কৰি লওঁ হৈছে নাই হোৱা এতিয়া অলপ বাকী আছে এয়া দেখিছে খৰিকাত লাগি আহিছে এই খৰিকাত লাগি নাহিলে গম পাব যে কেকটো হোৱা নাই এতিয়া মোৰ হোৱা নাই আৰু অলপ দেৰি ৰাখিব লাগিব কেতিয়াবা সময় লাগে আৰু এয়া 15 মিনিটৰ পিছত আকৌ মই খুলি চাইছোঁ ঢাকনি এতিয়া হৈ গ'ল দেখিছে খৰিকাত লাগি অহা নাই কেকখিনি মানে কেকটো ৰেডি হৈ গ'ল এতিয়া ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত আকৌ উলিয়াম দেখিছেনে খৰিকাত লাগি অহা নাই আৰু এয়া এনেদৰে মই ঢকাই লৈছোঁ যাতে কেকটো চচপেনটো পাই খাই যায় এয়া দেখিছে মোৰ কেকটো হৈ গৈছে এয়া চব ইমান ধুনীয়া হয় চাওকচোন চচপেনত বনোৱা কেক আৰু এয়া মোৰ কেক ৰেডি হৈ গ'ল চব ইমান ধুনীয়া চচপেনত বনোৱা কেক